তো হেল্ল' ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এতিয়া যি গ্ৰেড গ্ৰেড 3 আৰু গ্ৰেড 4 অনলাইন এপ্লাই হৈ আছে, এই অনলাইন এপ্লাই কৰোঁতে তেওঁলোকে ফৰ্মখন যেতিয়া ফিল আপ কৰিছে, তেওঁলোকে হয়তো নিজৰ ফাদাৰ নেমৰ নাম ভুল কৰিছে, বা কিছুমানে হয়তো নিজৰ মাদাৰ নেম ভুল কৰিছে, বা কিছুমানে নিজৰ মাৰ্কছখিনি দিওঁতে ভুল কৰিছে। তো এতিয়া তেওঁলোকে কি কৰিব, কাৰণ ইয়াততো কোনো ধৰণৰ এডিটৰ অপশ্যন নাই। এতিয়া ইয়াত প্ৰশ্ন হ'ল যে আমি এই ফৰ্মখন কেনেদৰে শুধৰাম। তো ইয়াৰ উত্তৰটো মই যদি দিবলৈ যাওঁ, ইয়াত আপোনালোকে চাব পাৰিছে যে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 অনলাইন এপ্লাই কৰাৰ পাছত আপোনালোকে ফৰ্মখন যেতিয়া ছাবমিট কৰি দিয়ে, তাৰপাছত যদি আমি কিবা ভুল লিখোঁ, সেই ভুলটো শুধৰাবলৈ আমাৰ ইয়াত কোনো ধৰণৰ অপশ্যন নাই। আৰু তেওঁলোকে ইয়াত কোনো ধৰণৰ এডিটৰ অপশ্যনটো দিয়া নাই এতিয়ালৈকে বৰ্তমান। কিন্তু আমি যদি যোৱা বছৰৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 অনলাইন এপ্লাই কথা চাবলৈ যাওঁ, তেতিয়া তেওঁলোকে কি কৰিছিলে, যোৱা বছৰ যেতিয়া অনলাইন এপ্লাইটো লাষ্ট ডেট হৈছিলে, তেতিয়া তেওঁলোকে এটা ন'টিচ দিছিলে যে ADRE যোনখিনি আমি ফৰ্ম ফিল আপ কৰিছিলোঁ, তাত যদি কাৰোবাৰ নাম ভুল হৈছে বা কাৰোবাৰ মাৰ্কছ দিওঁতে ভুল হৈছে, তেতিয়া তেওঁলোকে এটা মেইল দিছিলে। আৰু সেই মেইলটোতে তেওঁলোকে মেনশ্যন কৰি দিছিলে যে যাৰ যি ভুল আছে সেই মেইলটোত পঠিয়াই দিবলৈ কৈছিল, আৰু সেই মেইলটোত পঠিওৱাৰ লগে লগে আমাৰ যোনখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন শুধৰণি হৈ আহিছিল। ঠিক তেনেদৰে এবাৰো হয়তো তেওঁলোকে অনলাইন এপ্লাইটোৰ লাষ্ট ডেটৰ বা আগত বা পিছত তেওঁলোকে এটা মেইল মুকলি কৰি দিব, য'ত আপোনালোকে আপোনালোকৰ সমস্যাসমূহ ক'ত কি ভুল কৰিলে সেইসমূহ তাত মেইলত লিখি আপোনালোকে ফৰ্মখন শুধৰাই ল'ব পাৰিব। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ লাগতিয়াল ভিডিঅ' আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটিত পাব পাৰে। ধন্যবাদ।